Hello viewers, welcome to my channel, The Law of Attraction in Assamese. ঠিক আছে, মই Law of Attraction to আপোনালোকক অসমীয়াত বুজাবলৈ চেষ্টা কৰিম কাৰণ Law of Attraction to ইমানে এটা বৃহৎ টেকনিক, ইমানে এটা ভাল, ইমান এটা ইজি কনসেপ্ট যোনটো আমাৰ Assamese people নেবা অসমত একেবাৰে ফেমাস নহয় নেবা বহুত কমে জানে কিন্তু আমি চাব গ'লে আমাৰ ডে টু ডে লাইফত এভৰি ডে আমাৰ Law of Attraction আমাক হেল্প কৰি আছে ঠিক আছে সো ল অফ এট্ৰেকশন প্ৰেক্টিছ কৰাৰ আগে আমি জানিব লাগিব যে আমাৰ বডিৰ ফ্ৰিকুৱেঞ্চিটো আমি বঢ়াই ল'ব লাগিব আমাৰ বডিৰ ভাইব্ৰেশ্যনটো আমি বঢ়াই ল'ব লাগিব বঢ়াব কেনেকৈ লাগিব বঢ়াব লাগিব ইন আ ভেৰি পজিটিভ ৱে বহুত সকাৰাত্মক বিচাৰেৰে আমি আমাৰ বডিৰ ফ্ৰিকুৱেঞ্চিটো বঢ়াই ল'ব লাগিব ঠিক আছে সো ফ্ৰিকুৱেঞ্চি নবাঢ়িলে আমাৰ বডিৰ এটা ৱেট ভাইব্ৰেশ্যন নহ'লে আমাৰ বডিত সেইটো মেছেজ আমাৰ ইউনিভাৰ্ছত ৰিচ নহ'ব কাৰণ ল অফ এট্ৰেকশ্যনটো আমি প্ৰেক্টিছ কৰোঁ ইউনিভাৰ্ছৰ লগত ব্ৰহ্মাণ্ডৰ লগত ল অফ এট্ৰেকশ্যনটো ৰিলেটেড চ' আমাৰ বডিত যদি সেই ফ্ৰিকুৱেঞ্চিটো যদি নাবাঢ়ে তেতিয়া কি হ'ব আমাৰ যদি আউৰাত আমাৰ যদি ভাইব্ৰেশ্যনটো নহয় সেই ফ্ৰিকুৱেঞ্চিটোৰ লগত তেতিয়া আমাৰ মেছেজটো ইউনিভাৰ্ছত ৰিচ নহ'ব কেতিয়াও নহ'ব আমি যিমানেই চেষ্টা নকৰোঁ কিয় আমাৰ মেছেজ ৰিচ নহয় সো আমি আমাৰ ফ্ৰিকুৱেঞ্চিটো বঢ়াই ল'ব লাগিব আৰু ইয়াকে কোৱা যায় ল অফ ফ্ৰিকুৱেঞ্চি ঠিক আছে ল অফ ফ্ৰিকুৱেঞ্চি বঢ়াব পাৰে আপোনালোকে সব ল অফ ফ্ৰিকুৱেঞ্চি বঢ়োৱাৰ বহুতকেইটাই নিয়ম আছে তাৰ ভিতৰত আমি ফাৰ্ষ্টটো ডিছকাছ কৰিম আজি ৰেছপন্সিবিলিটি ঠিক আছে দায়িত্বশীলতা আপোনালোকে কেনেকৈ দায়িত্বশীলতা হ'ব ফাৰ্ষ্ট কথাটো কওঁ আপোনাৰ লগত যি হৈ আছে ঠিক আছে ভালেই হৈ আছে বেয়াই হৈ আছে আপোনাৰ জীৱনটো যেনেকুৱাই আপুনি হয়তো বহুত সৰুকালত বিয়া হৈ ল'লে ছেকেণ্ডটো হ'ব পাৰে আপোনাৰ এডুকেশ্যন ইনকমপ্লিট হ'ল থাৰ্ডটো হ'ব পাৰে আপুনি বিচৰা মতে জব পোৱা নাই নাইবা আপুনি লাইফ পাৰ্টনাৰ পোৱা নাই ঠিক আছে সেইটো ৰেছপন্সিবিলিটি আপুনি বেলেগক কেতিয়াও ব্লেম নকৰিব বেলেগক আপুনি ব্লেম নকৰিব আপুনি দকৈ ভাবি চাবচোন আপুনি ক'ত ৰেছপন্সিবল আছিলে এইবিলাক বস্তুৰ কাৰণে না চ' ৰেছপন্সিবিলিটিটো বহুত ইম্পৰ্টেণ্ট যেনেকৈ মই এটা সৰু এটা এক্সাম্পল দিওঁ এজনী মাকে সদায় জানে যে মোৰ বাচ্চাটো 1.5 বছৰ নাইবা তাতকৈ সৰু 2 বছৰৰ ভিতৰত খোজ কঢ়া হ'ব লাগিবই সেইটো মাকৰ ৰেছপন্সিবিলিটি ঠিক আছে চ' মাক সেইটো সময়ত ইমানেই ডিটাৰমিণ্ড হৈ যায় ইমানেই ডেডিকেটেড হৈ যায় নিজৰ ৰেছপন্সিবিলিটি নিজৰ দায়িত্বটো পূৰণ কৰিবলৈ যে তেখেতে বাচ্চাটো খোজ কঢ়াহে এৰে আৰু খোজ নকঢ়োৱালৈকে বিভিন্ন ধৰণৰ মেডিকেল ট্ৰিটমেণ্ট ডক্টৰক সোধে যে কিয় খোজ কাঢ়িব পৰা নাই কি তাৰ প্ৰব্লেম আছে ন তথাপিও এৰি নিদিয়ে খোজ কঢ়াইহে এৰিব প্ৰত্যেকজনী মাকে সেইটো চেষ্টা কৰে ইভেন এনিমেলছৰ ক্ষেত্ৰত জন্তুৰ ক্ষেত্ৰতো আমি দেখিব পোৱা যাওঁ ন জন্ম হোৱাৰ লগে লগে মাকগৰাকীয়ে বিচাৰে যে গৰুৱে হওক ছাগলীয়ে হওক যে মোৰ বাচ্চাটো খাৰা হওক বা মোৰ বাচ্চাটো আহি মোৰ গাখীৰখিনি খাওক এইটো ৰেছপন্সিবিলিটি এইটো মাকৰ ৰেছপন্সিবিলিটি নিজৰ ৰেছপন্সিবিলিটি চ' যদি আমি ল অফ এট্ৰেকশ্যনটো বিচাৰোঁ আমাৰ লাইফত ধুনীয়াকৈ হ'বলৈ প্ৰতিফলিত হ'বলৈ চ' ৰেছপন্সিবিলিটিটো আমাৰ কাৰো বেলেগৰ নহয় কাকো বেলেগক আমি ব্লেম কৰি লাভ নাই যে মই তোমাৰ কাৰণে এনেকুৱা হ'ল তুমিয়েই বেয়া নহয় আপুনি নিজক ফাৰ্ষ্টতে চেঞ্জ কৰক না বিকজ ইউ আৰ ৰেছপন্সিবল আপুনি আপোনাৰ ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট কৰি আছে আৰু আপুনি আপোনাৰ ফ্ৰিকুৱেঞ্চিত যেনেকৈ ভাইব্ৰেট কৰিব ওচৰ পাজৰ বস্তুবিলাকেও সেইটো ফ্ৰিকুৱেঞ্চিতে আপোনাৰ ওচৰত এট্ৰেক্ট হ'ব ঠিক আছে যেনেকৈ ৰেডিঅ'ৰ ছিগনেল কেটচ কেতিয়া কৰিব যেতিয়া ফ্ৰিকুৱেঞ্চিটো সেইটো ছিগনেলৰ লগত মেটচ হ'ব তেতিয়া আমি সেই পাৰ্টিকুলাৰ প্ৰগ্ৰামটো আমি দেখিব পাৰিম ৰেডিঅ'ত আমি ছুইচ অন কৰিলে ন তেতিয়া আমি পাম চ' আপুনি যেতিয়ালৈকে নিজৰ আউৰা নিজৰ ফ্ৰিকুৱেঞ্চি বডিৰ ভাইব্ৰেশ্যনটো আপুনি বঢ়াই নলয় তেতিয়ালৈকে আপুনি বেলেগক কেতিয়াও ব্লেম কৰিব নোৱাৰিব আৰু যেতিয়া আপোনাৰ ব্লেমিং এটিটিউড আহি যাব তেতিয়াই আপুনি গম পাব যে আপুনি ল অফ এট্ৰেকশ্যনৰ ব্লেছিংছ ব্লক কৰিছে আৰু যদি বিচাৰে ব্লক কৰিবলৈ কোনোতো নিবিচাৰে ন চ' আপোনাৰ লগত যিয়ে হৈ আছে তাৰে সদায় ৰেছপন্সিবল আপুনি ভাল হ'লেও ৰেছপন্সিবল আপুনি বেয়া হ'লেও ৰেছপন্সিবল আপুনি চ' দায়িত্বটো ল'ব শিকক দায়িত্বটো কেনেকৈ ল'ব সদায় ভাল কিতাপ পঢ়ক প্ৰত্যেকটো বস্তুতে গ্ৰেটফুল হ'বলৈ চেষ্টা কৰক যিয়ে আছে আপোনাৰ লগতে ধন্যবাদ দিব প্ৰত্যেকটো বস্তুকে পানীৰ গিলাচটোক ধন্যবাদ দি আজি ষ্টাৰ্ট কৰকচোন সৰু এটাই বিষয়ে যিখিনি পানী খায় আপুনি সেইখিনিকে ধন্যবাদ দিয়ক ঠিক আছে চ' মই সৰুকৈ অলপ ক'লোঁ ভিডিঅ'টো চেজ হৈ যাবৰ কাৰণে মই কেমেৰাটো ভালকৈ ছেটেল কৰা হোৱা নাই অনলি 5 মিনিটছৰ মই ডিউৰেশ্যন লগাই থৈছোঁ ইয়াতে চ' 5 মিনিটৰ ভিতৰত মই যিমানখিনি পাৰিলোঁ কৰিলোঁ আৰু মই আছোঁৱেই আপোনালোকৰ লগত সদায় বহুত দিনেই থাকিম যদি আপোনালোকে মোক আঁকোৱালি লয় চ'
থাকিব সদায় হাঁহি ফূৰ্তিৰ মাজেৰে লাভ ইউ অল বাই বাই